আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিয়েকা একাডেমীলৈ। আজি লৈ আহিছো আপোনালোকৰ বাবে এটা ভাল খবৰ। আৰু এই ভাল খবৰটো হ'ল ভাৰতীয় সংবিধানৰ ৫মৰ পৰা ৮ম নম্বৰ অনুচ্ছেদত সংজ্ঞায়িত কৰা অনুসৰি ভাৰতীয় নাগৰিকক অসম চৰকাৰৰ অধীনত তলত উল্লেখ কৰা পদসমূহৰ বাবে অসম লোকসেৱা আয়োগে এপ্লিকেশ্যন ইনভাইট কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। নেম অফ দ্য পোষ্ট: ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট। নাম্বাৰ অফ পোষ্ট 5। Open category 2, reserved for OBC MOBC 1, reserved for SC 1, reserved for STP 1। আৰু এই পদটোৰ পে স্কেল হ'ব 22,000ৰ পৰা 97,000, গ্ৰেড পে হ'ব 9,400 আৰু পে বেণ্ড 3। আৰু লগতে এই পদটোৰ বাবে দৰকাৰী হোৱা এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ডিগ্ৰী ইন ছায়েন্স, কমাৰ্চ অৰ আৰ্টছ উইথ statistics, mathematics or economics as one of the subject of study in degree course from a recognized university. The minimum 6 months diploma in computer application is desirable. লগতে আপোনালোকে আপলোড কৰিব লাগিব সকলোবোৰ সেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু লগতে ফাইনেল পাছ চাৰ্টিফিকেট। এই পোষ্টটোৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু অনলাইন আবেদন কৰাৰ ষ্টাৰ্টিং ডেট হ'ল 29 এপ্ৰিল 2024 আৰু ক্লোজিং ডেট হ'ল 29 মে 2024। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 31 মে 2024। আশা কৰোঁ ইচ্ছুক প্ৰাৰ্থীসকলে এই পদটোৰ বাবে অতি সোনকালে এপ্লাই কৰিব। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।